কৃষ্ণ এয়াই মাতৃ সমস্ত এতিয়া বিদুৰৰ মধ্য ঋষি আশ্ৰমলৈ গমন এই ঈশ্বৰৰ ভকত ইয়াত এটা কথা কৈছে আছে মহা মুনিমুখে উৎসুকে অনন্ত কথা নিপ পৰীক্ষিত মুনি হোক সুধীৰ সমাজত বুজাইছে এয়া ভাগৱত তেওঁ মন শুদ্ধ হৈ গ'ল তাত ইমানবিলাক ঋষি আছিলে কোনেও মুক্তি নাপালে একমাত্ৰ পৰীক্ষিতেহে পালে 6 ৰাতি 7 দিন কৃষ্ণৰ কথা শ্ৰৱণ কৰি মুক্তি লাভ কৰিব পাৰিছিল পৰীক্ষিতে নহয়নে বাৰু কিয় সুখগুৰুৰ বাক্যটো পালন কৰিলে যে হে ৰাজন তুমি ইমান